প্রসূতি এবং স্ত্রী রোগ বিশেষজ্ঞ ডাক্তার এখন থেকে আমরা এখানে অ্যাভেলেবল পাইবা। ম্যাডাম সপ্তাহ 2 দিন আইবা, শনিবারে এবং রবিবারে। তো ম্যাডামের নাম হইল গায়ত্রী শর্মা এবং ম্যাডামের কাছ থেকে আমরা জানবো যে ম্যাডামে কিতাব কিতাব বিভাগের মানে ট্রিটমেন্ট করেন। তো ম্যাডাম আপনার পরিচয়? হয়, মোৰ নাম ডক্টৰ গায়ত্ৰী শৰ্মা। মই MS অপছ এণ্ড গাইনী আৰু DNB আৰু MRCOG প্লাছ FMAS। এইটো বেচিকেলি মই প্ৰসূতি বিভাগৰ বিশেষজ্ঞ হয়, কিন্তু তাৰ উপৰিঞ্চি মই লেপ্ৰস্কপিক চাৰ্জাৰী কৰোঁ। তাৰ উপৰিঞ্চি MRCOG এটা ইণ্টাৰনেশ্যনেল ডিগ্ৰী হয়। এইটো নৰ্থ ইষ্টৰ ভিতৰত ক'ব গ'লে মই য়াংগেষ্ট গাইনেকলজিষ্ট হয় যোনে এই ডিগ্ৰীটো পাইছোঁ। এইটোৱে ইণ্টাৰনেশ্যনেল আপোনাৰ প্ৰসূতি বিভাগৰ চবতকে ওপৰত থকা ডিগ্ৰীটো হয়। ইণ্টাৰনেশ্যনেলি UKৰ মানুহ হওক, USৰ মানুহ হওক, বাহিৰা দেশৰ মানুহ হওক, MS-কটো ৰেচপেক্ট দিয়ে, কিন্তু MRCOGৰ সমান ৰেচপেক্ট ক'তো নাই। এইটোৱে মোক হেল্প কৰে যাতে মই যিমানেই পেচেণ্ট নহওক কিয় তেওঁলোকক এটা কাৰেক্ট ট্ৰিটমেণ্ট দিবৰ কাৰণে। কাৰণ আজিকালি দেখা দিছে যে চবৰে নিজৰ এটা ট্ৰিটমেণ্ট থাকে, চবে নিজৰ মতে কৰি থাকে আৰু পেচেণ্টৰ লগত ভালকে কমিউনিকেট নকৰে কি হৈ আছে। পেচেণ্ট এজনে যেতিয়া গম নাপায় তেওঁলোকত কি হৈ আছে, খালি ঔষধ দিলে তেওঁলোকে কেতিয়াও নলয়। তেওঁলোকে নিজৰ বস্তুটো জানিব লাগিব। মই সেইকাৰণে মোৰ ফালৰ পৰা ট্ৰিটমেণ্টটো হৈছে কি মই পেচেণ্টক যেন বুজাওঁ প্ৰথমত তেওঁলোকত কি হৈ আছে আৰু কাৰেক্ট ষ্টেপছ অফ ট্ৰিটমেণ্ট দিওঁ। এনেকে নহয় কি চবৰে কোনোবা আহিছে চাৰ্জাৰীয়ে কৰি দিলোঁ, সেইটো বেছিভাগত দেখা দিছে, কিন্তু তেনেকুৱা হ'ব নালাগে। প্ৰত্যেক বস্তুৰে এটা নিজৰ এটা ষ্টেপ আছে, এটা প্ৰট'কল আছে। মই সেই বস্তুটো ফ'ল' কৰাটো বিচাৰোঁ আৰু এই ডিগ্ৰীবিলাকৰ সহায়তে মই সেই লেভেলটো, সেই ষ্টেণ্ডাৰ্ড অফ প্ৰেক্টিচ মই নৰ্থ ইষ্টত আনিব বিচাৰিছোঁ, নৰ্থ ইষ্টৰ কৰিমগঞ্জত আনিব বিচাৰিছোঁ, যেন কোনো প্ৰসূতি বিভাগৰ নাইবা মাইকী মানুহৰ ৰোগত একো যেন ডিছক্ৰিমিনেশ্যন যোনটো হয় সেইটো নহয় আৰু মেক্সিমাম বেনিফিট হয়। হয়তো আপনারা ভাবতে পারেন যে ম্যাডামে এসামিস ল্যাঙ্গুয়েজে মাতিতরা, তো আমরা গ্রামের মানুষ আইয়া ম্যাডামরে যদি আমরা কইতে ম্যাডামে আমরা মানে বেমার যেটা এটা বুঝবানি। অ্যাকচুয়ালি ম্যাডামে বাংলা বুঝুন, আপনারা যে সিলেটি আমরা যে একটা একটু ম্যাডামে বুঝুন কিন্তু মাতিতে পারেন না। তো ম্যাডামের আরেকটা স্পেশালিস্ট হইল যে MRCOG, যেটা হইলো আমরা বরাকবেলিত নাই, এমনকি আসামও মনে হয় ম্যাডাম আসামত হার্ডলি এটা দুটা। যে ম্যাডামের কোর্স যেটা এই কোর্সের ডিগ্রিধারী মানে আসাম একজন বা দুইজন। তো তাই এই কোর্সটা করছেন ইউকে ম্যাডামে, ওখান থেকে মানে কোর্স করছেন আপনারা সেবা দেওয়ার লাগিয়া। এরপরে আপনারা আমরা এখানে আইবা সপ্তাহ 2 দিন শনিবারে এবং রবিবারে আইলে আপনারা দেখাইতে পারবা। তাছাড়া আমরা এখানে নতুন ডক্টর যতজন আইছেন আমরা বরাককুণ্ড মেডিকেয়ারের পক্ষ থেকে আমরা গামছা দিয়া বরণ করি। তো আজকে ম্যাডাম আমরা এখানে উপস্থিত হয়েছেন, আমি আমরা সিনিয়র মিস্টার জাহাঙ্গীর আলম ভাইয়ের অনুরোধ করবো ম্যাডাম রে গামছা দিয়া বরণ করার লাগে। তো ম্যাডাম মানে বেসিক্যালি আমরা এটা গ্রামের মানুষ, তো এসামিস মানে প্রায় মানুষের মানে বুঝো হয় না। हिंदी যদি হয় না আপনি মানে কোন কোন বিভাগের মানে ট্রিটমেন্ট করেন? तो जब हम लोग औरतों के बारे में बात करते हैं तो ऐसा नहीं है कि वो सिर्फ प्रेगनेंसी के रिलेटेड हो। औरतों का बहुत और प्रॉब्लम होता है, जैसे पीरियड्स रिलेटेड प्रॉब्लम होता है, डिस्चार्ज रिलेटेड प्रॉब्लम होता है। ज्यादातर औरतें ये सब के बारे में बोलना भी पसंद नहीं करते हैं, क्योंकि अगर एक फीमेल डॉक्टर होता है तो वो थोड़ा कंफर्टेबल फील करते हैं। और जितना भी हो सके, जितना मैंने अपने पेशेंट्स को देखा है, और लोग बहुत पेशेंट्स के साथ उसको सहन करते रहते हैं जब तक एक्सट्रीम ना हो जाए। अभी मैं यही बोलना चाहती हूँ कि आप लोगों को इतना बर्दाश्त करने की जरूरत नहीं है, क्योंकि बहुत सारी बीमारियां हैं जो अगर हम लोग पहले ही डिटेक्ट कर सके, ट्रीट कर सके, तो इतना दूर तक जाने की जरूरत हो, मतलब उसका रीजन भी नहीं और एक्सक्यूज भी नहीं होना है। ठीक है, तो बेसिकली कोई भी अगर ट्यूमर हो, फाइब्रॉइड हो, प्रोलैप्स हो, जो बोलते हैं ना नीचे से चीजें निकल आई है, अलग अलग किस्म की बीमारियां होते हैं, तो वो सब ट्रीटमेंट होता है। जिसको मेडिसिन चाहिए उनको मेडिसिन मिलेंगे, जिसको सर्जरीज चाहिए सर्जरीज मिलेंगे, लेकिन सब सिस्टमेटिकली ही होगा। तो और ऊपर से इनफर्टिलिटी आजकल बहुत बढ़ता हुआ जा रहा है, तो इनफर्टिलिटी का भी मैं बेसिक स्टेप्स क्या क्या करना होता है वो सब मैं गाइड कर देती हूँ और ट्रीटमेंट भी करती हूँ। तो बेसिकली सर्जरीज हो, प्रेगनेंसी रिलेटेड हो, या फिर कोई भी गायनी रिलेटेड प्रॉब्लम हो, या फिर इनफर्टिलिटी रिलेटेड प्रॉब्लम हो, मैं वो सब कुछ देखती हूँ। ম্যাডাম মানে আরেকটা প্রবলেম হইলো যে ম্যারেজের পরে বহুত দিন হয়ে গেছে, লং টাইম হয়ে গেছে বাচ্চা পান না, তো তার মানে আপনি কোনো মেডিসিন করবানি? वही मैंने अभी बोला कि इनफर्टिलिटी जो होता है उसी को
जो प्रेगनेंसी ना होने के लिए बहुत सारे रीजंस होते हैं, तो हम लोगों को पहले एक प्रॉपर वर्कअप करना पड़ता है, प्रॉपर टेस्ट देना पड़ता है कि क्यों नहीं हो रहा है। वो मेल का भी प्रॉब्लम हो सकता है, फीमेल का भी बहुत सारा सब सेक्शंस है। अगर हम उसको अच्छी तरह से देखें और जो एक्चुअल डिफेक्ट है उसके ऊपर फोकस करके हम लोग ट्रीटमेंट करें तो डेफिनेटली प्रेगनेंसी पॉसिबल है, तो उसका भी हम लोग इलाज करते हैं। ঠিক আছে, তো আপনারা যারা এরকম রোগে ভোগিতরা আপনারা ম্যাডামের লগে যোগাযোগ করিয়া ম্যাডামরে দেখাইতে পারবা। তাছাড়া ম্যাডাম আরেকটা মানে প্রবলেম যেটা গ্রামাঞ্চল আমরা বরাকুণ্ড মেডিকেল প্রায় পেশেন্ট আইন আওয়ার পরে গফরন যেন আমার তো ডেলিভারির সময় এটা নর্মাল হয় কিন্তু এটা মানে ডাক্তারের কারণে একটা সিজার করতে লাগছে, তো এটার ব্যাপারে ম্যাডাম কি বলবা? देखिए दूसरे डॉक्टर क्या करते हैं वो मेरा कोई हक नहीं है, वो उन लोगों का ट्रीटमेंट है। पर मैं जो जानती हूँ कि मेरा फर्स्ट प्राइमरी चीज है कि लोगों का नॉर्मल डिलीवरी करवाना। लेकिन अगर सिजेरियन चाहिए, बहुत सारे कैरेक्टरिस्टिक्स, हम लोग बहुत सारी चीजें देखते हैं, ठीक है। अगर सिजेरियन चाहिए तो हाँ हम लोगों को करना होगा, पर अदरवाइज हम लोग जितना हो सके नॉर्मल करने की कोशिश करते हैं, ठीक है। ঠিক আছে, ম্যাডাম কইছেন যে যেটা নরমাল হইব এটা তাই নরমাল করবা, আর যেটা সিজার লাগে এটা সিজার করবা। তো ডেলিভারি বা ইমার্জেন্সি কোনো সমস্যা যদি আপনারা ভুগেন আমরা লগে যোগাযোগ করবা, আমরা ম্যাডামের লগে যোগাযোগ করাইয়া দেবো এনি হাও ইনশাল্লাহ। আর ম্যাডাম আইবা প্রত্যেক শনিবারে এবং রবিবারে। ঠিক আছে, ধন্যবাদ।